আপুনি কাহানিও নেদেখা এখন বিবাহ বিলাসী বাহন হাতী ঘোঁৰা গৰু অথবা দোলাত নহয় নাওত উঠি আহিছে কইনাজনী প্ৰাচীন পৰম্পৰা অনুসৰি ৰাইজে কোনো দেৱ দেৱীৰ বিবাহ অনুষ্ঠানৰ আয়োজন কৰা নাই এই যে নাওত অহা এইসকল মানুহ দেখিছে এওঁলোক আহিছে বিয়া ঘৰলৈ এইটো কইনাৰ ঘৰ যেন সাগৰৰ মাজৰ দ্বীপতহে কোনোমতে ওলাই আছে ঘৰটো তুলুং ভুতুং নাৱত উঠি নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ আহিছে অতিথি প্ৰলয়ংকৰী বানৰ মাজেৰে নাৱত উঠি আহোঁতে দুৰু দুৰুকৈ কপিল অন্তৰ মানুহ নাৱেদি অহা যোৱা কৰিবলগীয়া হৈছে নামিতো কোনো পৰ্যায়ৰ মাইকী মানুহ নামি অহা যোৱা কৰিবতো বহুত অসুবিধাই হৈছে কিন্তু এতিয়া নাৱত অহা যোৱা কৰোঁতেও মানে কিছুমান পৰিছে মানে দুখ পাইছে খুমটাইৰ বগৰীয়নী গাঁৱত পানীৰ মাজত সৰু বিয়া চোতাল ঘৰ সকলো পানীৰ তলত সেয়ে পথৰ ওপৰত যিকণ মাটি ওলাই আছে তাতেই সাজিছে পেণ্ডেল বিয়া মই ৰাস্তাতে পাতিছো উপায় নাই ৰাস্তাতে এতিয়া এইকণে আৰু বাম জেগা বুলিবলৈ এইকণে আছে বিয়াৰ আনন্দৰ মাদকতাই সুকীয়া পিছে সৰু কইনাৰ বৰ দুখ আপদীয়া বানে ধাহি মুহি নিলে বিয়াৰ অপাৰ আনন্দ কেমেৰাৰ সন্মুখত মনৰ বেজাৰত উচুপি উঠিল কইনাজনী যিবোৰ ফূৰ্তি কৰিবলৈ বিচাৰিছিলো শিকিবলৈ নাপালো হাজাৰ প্ৰাকৃতিক দুৰ্যোগৰ মাজতো বিয়াখন হৈ গ'ল সুকলমে আৰু নিজৰ বিয়াৰ সকলো স্মৃতি মনত নাথাকিলেও খুমটাইৰ এই বিয়াখনৰ প্ৰতিগৰাকী বিবাহিত অতিথিৰ মনত সেউজীয়া হৈ থাকিব বিয়াৰ বিস্মৃতি খুমটাইৰ পৰা দেৱাংগ তামুলীৰ ৰিপৰ্ট DUA 365